বন্ধুরা সবাই ভালো আছেন এবং নমস্কার মই আপোনালোকক ক'ব আহিছোঁ জাপান এখন এনেকুৱা দেশ জাপান জাপানী নিপ্পন এছিয়া মহাদেশৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা দ্বীপৰাষ্ট্ৰ এখন এছিয়া মহাদেশৰ পূৰ্ব উপকূলৰ ওচৰৰ উত্তৰৰ প্ৰশান্ত মহাসাগৰত অৱস্থিত সৰু বৰ প্ৰায় ৩,০০০ দ্বীপ লগ হৈ জাপান গঠিত। চাৰিটা প্ৰধান দ্বীপ হ'ল হনচু, কুলাডা, ইয়নচু আৰু চিকচু। ইয়াৰ উপৰি জাপানত অনেক সৰু সৰু দ্বীপ আছে। জাপানীসকলে জাপানী ভাষাত তেওঁলোকৰ দেশক নিহনন বা নিপ্পনন বোলে, যাৰ অৰ্থ সূৰ্যৰ উৎস। জাপানৰ চীনা সাম্ৰাজ্যসমূহৰ পূৰ্বে অৱস্থিত বুলি এই নাম ৰখা হৈছিল। ইংৰাজী জাপানক লেণ্ড অফ ৰেচিং ছান অৰ্থাৎ সূৰ্যোদয়ৰ দেশ বুলিও বোলা হয়। টকিঅ' জাপানৰ বৃহত্তম চহৰ আৰু ৰাজধানী। জাপান নিহকোকি ৰাষ্ট্ৰীয় সংগীত কিংমা জাপানী চৰকাৰ মহত্ব। ৰাজধানী টকিঅ', বৃহৎ নগৰ টকিঅ'। ৰাষ্ট্ৰভাষাসমূহ জাপানী চৰকাৰী সাংবিধানিক ৰাজতন্ত্ৰ। সাম্ৰাজ্য সম্ৰাট প্ৰধানমন্ত্ৰী চিজো আবে। জাতীয়বিদ 2007 চনৰ আনুমানিক জনসংখ্যা হ'ল 12,70,439টা। 2024 লোকপিয়ল 377 বর্গ কিলোমিটার জিপিডি 2000 हम